আমি অসম এখন কৃষি প্ৰধান দেশ। শতকৰা 80% লোকে কৃষি ক্ষেত্ৰত জড়িত থাকে। বিশেষকৈ এই দেউৰী বা মিচিংসকল এই ক্ষেত্ৰত অধিক জড়িত হোৱা আমি দেখিবলৈ পাওঁ। আজি অসমত যি দেউৰী স্বায়ত্ব শিক্ষিত পৰিষদ আছে, তাৰ ভৈৰৱ দেউৰী চিফ এক্সিকিউটিভ মেম্বাৰ, তেখেতৰ নেতৃত্বত প্ৰতিটো পৰিয়াল, দুখীয়া হওক মধ্যবিত্ত শ্ৰেণীৰ, আটাইকে 3 বিঘাকৈ বিনামূলীয়াকৈ হাল বাই দিয়া এটা কাৰ্যসূচী মই নিজে অংশগ্ৰহণ কৰি খুব ভাল লাগিছে। ময়ো নিজে ট্ৰেক্টৰ হাল বাই কাৰ্যসূচীটো উদ্বোধন কৰিছোঁ। মই সেইকাৰণে ইয়াতে দেউৰী স্বায়ত্ব শিক্ষিত এই কাৰ্যসূচীক মই ধন্যবাদ জনাইছোঁ। আৰু কৃষকসকলেও যাতে এডৰা মাটিও চন পেলাই নথয় তাৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ কৃষি ক্ষেত্ৰৰ যোগেদি আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ, আৰু কৃষি ক্ষেত্ৰখনৰ যোগেদি আমি অসমখনক আমি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰোঁ। গতিকেলৈ ৰাইজে এই ক্ষেত্ৰত অসম চৰকাৰক কৃষি বিভাগো যথেষ্ট সহায় কৰি আছে। আজি ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, বীজ আদি কৰি এইখিনি ক্ষেত্ৰতো যোগাযোগ কৰক। দেউৰী স্বায়ত্ব শিক্ষিত পৰিষদেও তেওঁলোকৰ নিজৰ পৰিষদীয় উন্নয়ন পুঁজিৰ পৰা এইখিনি ৰাইজক সহায় কৰি আছে। আৰু মই ভাবোঁ যে এইবাৰ অকণমান গ্ৰীণ এনে সেউজ পচন সাৰটো ব্যৱহাৰ কৰিব লাগে খেতিয়কসকলে। কাৰণ কেমিকেল ব্যৱহাৰ কৰা খাদ্যই মানুহৰ শৰীৰটোৱে যথেষ্ট বেমাৰ আজাৰ চানি ধৰিছে, এইটো বিজ্ঞানীসকলে কয় বা ডক্টৰসকলেও কয়। গতিকে আমি ৰোগটো নিৰোগী, আমাৰ স্বাস্থ্যটো আমি নিৰোগী কৰি ৰাখিব লাগিব। তাৰ কাৰণে পচন সাৰ, গোবৰ, জাবৰ জোঁথৰবিলাকো আমি পথাৰত ব্যৱহাৰ কৰিব লাগে। আৰু আমি ভাবোঁ যে ইয়াৰ দ্বাৰা আমি কৃষকসকল উপকৃত হওক আৰু তেওঁলোকে স্বাৱলম্বী হওক। আমাৰ যি ওচৰতে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে, তেওঁলোকে চৰকাৰী নিজে কিনি লৈছে আজিকালি ধান। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট ৰাইজক সকাহ দিয়াৰ এখন চৰকাৰৰ আঁচনিও আছে। আৰু স্বায়ত্ব শিক্ষিত পৰিষদেও যথেষ্টখিনি কৃষকসকলৰ উন্নয়নৰ কাৰণে কাম কৰি আছে। মই ভাবোঁ এনেধৰণৰ পদক্ষেপে কৃষকসকলক আৰ্থিকভাৱে সচ্ছল কৰা আৰু যি কৃষি বজাৰখন আমি বজাৰ আৰু পথাৰ দখল কৰিলেহে বজাৰ দখল হ'ব। পথাৰত আমি অধিক গুৰুত্ব দিবৰ কাৰণে উঠি অহা প্ৰজন্মকো মই আহ্বান জনাইছোঁ।